নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি হৈছে 18 এপ্ৰিল আৰু আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বনাই হাইস্কুলত আৰম্ভ হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ। মই আছোঁ বৰ্তমান বনাই হাইস্কুলত। এয়া বনাই হাইস্কুলৰ মূল তোৰণ। বনাই হাইস্কুলত আমি সোমাই আহিছোঁ। এয়া চাইকেল ষ্টেণ্ড আৰু এইফালে দুখনমান কিতাপৰ দোকান আৰু এখন গিফ্টৰ দোকান দিছে আৰু ঠায়ে ঠায়ে সেলফি পইণ্টটো কেইটামান বনাই থোৱা আমি দেখিছোঁ। এয়া আমি সোমাই আহিছোঁ। এই কাষত আছে আমাৰ অফিচ ৰুম কেইটা আৰু এয়া দুদিনীয়া কাৰ্যসূচী ইয়াত লিপিবদ্ধ কৰি ৰখা হৈছে। এয়া পতাকা স্থলী আৰু এয়া আমাৰ বিদ্যালয় গৃহৰ মাজত আছে মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ মূল সভাগৃহ। এইফালেও সেলফি পইণ্ট আছে। এতিয়া বলক ভিডিঅ'টো অলপ আগৰ পৰা আৰম্ভ কৰোঁ, অৰ্থাৎ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ। এয়া শোভাযাত্ৰাৰ বাবে সকলো ৰাস্তাত সাজু হৈছে। উদ্বোধকে উদ্বোধন কৰাৰ পাছতেই শোভাযাত্ৰা আগবাঢ়িব। আজি বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী 2025 যি দুদিনীয়া কাৰ্যসূচীৰে যি সমাৰোহ ইয়াত অনুষ্ঠিত কৰা হৈছে। আজি তাৰ প্ৰথম দিনৰ আজি শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাৰ যি সাজু হৈছে। জয়তে আমি এই বিদ্যালয়খন ইতিমধ্যে 75 বছৰ অতিক্ৰম কৰিছে। আমি উদ্বোধক ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ দলখিনি সাজু হৈছে, গতিকে লেগ লৈ আপোনালোক আগবাঢ়িবলৈ আমি অনুৰোধ জনাইছোঁ। শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া বলক আমি আগবাঢ়োঁ সকলো। জয় শ্ৰীৰাম জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰিয়ে। আমি শোভাযাত্ৰাত গৈ আছোঁ। এয়া চাওক আমাৰ বনাই হাইস্কুলৰ ছাৰহঁত সেয়া ৰৈ আছে আৰু এইফালে শোভাযাত্ৰা এইফালেদি আহি হয়তো এইফালেদি ওলাই আহিব পাৰে। তুমি গুরু
শোভাযাত্ৰাৰ লাইনটো এয়া শেষ হৈছে আৰু এতিয়া যাবগৈ দলৈ গাঁৱৰ পৰা ঘূৰি আহিবগৈ বুলি কৈছে। তালৈ চাওঁ যাওঁ নে নাযাওঁ, আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকিব। ৰাস্তা এইফালে খালী হৈ গ'ল। শোভাযাত্ৰাৰ পৰা আহি আমি সভাগৃহলৈ সোমাই আহিছোঁ। ইয়াতে অলপ টাইম বহোঁ, চাহ বিস্কুট খাওঁ আৰু আজিৰ অনুষ্ঠান উপভোগ কৰোঁ। বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে কোনোবা এটা বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে চাহ বিস্কুট পানী সকলো যোগান ধৰি আছে আৰু সুন্দৰভাৱে সকলোকে আপ্যায়ন কৰি আছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কেইখনমান প্ৰাচী পত্ৰিকা নিৰ্মাণ কৰিছিল। এইখন 2002 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা প্ৰাচী পত্ৰিকাখন, আৰু এইখন হৈছে 2015 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা প্ৰাচী পত্ৰিকা কুটিৰ। এইখন এখন প্ৰাচী পত্ৰিকা ৰূপকোঁৱৰ। এইখন এৰি অহা দিনৰ সুবাস বিচাৰি 1998 চনৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা প্ৰাচী পত্ৰিকা সকলো সুন্দৰকৈ নিৰ্মাণ কৰিছে। এতিয়া আমি সোমাই আহিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা অস্থায়ী কলা পীঠিকালৈ, অৰ্থাৎ আৰ্ট গেলাৰীলৈ। বিভিন্ন ধৰণৰ সামগ্ৰী সজাই থৈছে। এয়া আমাৰ লগৰখিনিৰ লগত অলপ সময় আমি কথা পাতি আছোঁ, আৰু আমাৰ দৰে বেলেগ বেলেগ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও গোট কৰি কথা বতৰা পাতি অতীতক সোঁৱৰি আছে। খাবৰ বাবে পুৰা লাইনত বিজি আছোঁ আমি এতিয়া। পদুমণি পুখুৰীত কৈ বাওঁ ৰঙিলীয়া হৈ পমিলীয়া বিহুনো মাৰিবলো বিহুনো মাৰিবলৈ যাওঁ ঐ ৰৈ ৰৈ ৰতি মইনাৱতী তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনাৱতী সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি দিবা এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত অৰ্থাৎ 19 এপ্ৰিলৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম তেজপুৰীয়ানৰ অনুষ্ঠান আৰু 2-1 সংগীতানুষ্ঠান।